গাইজ চাওক আজি মানে যোনটো মোৰ ভিডিঅ' হ'বলৈ গৈ আছে না এটা মানে ব্যতিক্ৰম ভিডিঅ' হ'বলৈ গৈ আছে। মই কিয় কৈছোঁ মই আজিলৈ এনেকুৱা ভিডিঅ' মই কৰা নাই। মই চাইছোঁ এইফালে দেখা পাইছে ল'ৰা ছোৱালীবিলাক কিয় আহিছে এইফালে, আৰু মই যোনখিনি জেগাত আছোঁ এতিয়া মৰিগাঁও আৰু জাগিৰোড যোনটো ৰোড এই ৰোডত মই আছোঁ মানে ভকতগাঁও চাৰিআলিত আছোঁ। মই কিয় আছোঁ আপোনালোকক দেখাম যে আজি যোনটো ভিডিঅ' হ'ব না ধামাকা হ'ব গাইজ, ধামাকা মানে চাই যাব। বলক আহকচোন বলক। চাওক গাইজ কেনেকুৱা মানুহ 400 মানুহ একেলগে দৌৰ প্ৰতিযোগিতা। চাওক মৰিগাঁও ভকতগাঁৱৰ পৰা এতিয়া আমাৰ মৰিগাঁও টাউনলৈকে এতিয়া চাওক মৰিগাঁও আৰক্ষী চালনী অফিচলৈকে এতিয়া চাওক ইমান পানী পিয়া লাগিছে। মই এতিয়া দোকানৰ পৰা পানী লৈছে, এতিয়া পানী দিবলৈ গৈ আছোঁ। কোনটো পাক লাগে দেখা পাইছে আমি আহিছো এইটো 105 নাম্বাৰ একদম জোচটো অলপ বেলেগ ধৰণৰ গাইজ দেখা পাইছে একদম মানে একদম বডি চডি ওলাই কিন্তু আজি কেনেকুৱা দৌৰিব ঠিক নাই গম পাইছে না। ইফালে গৈ আছো ভণ্টিসকলক দেখাইছো ভণ্টিসকল ভালে আছা দেখাইছো। এতিয়া ভণ্টিসকলে মানে আজি পুৰা প্ৰিপাৰেশ্যন জোতা মোজা পিন্ধি মানে পুৰা আজি চাইছে গাইজ একদম পুৰা এক্সাইটেড হৈ আছে নেকি ন। আগতে অংশগ্ৰহণ কৰিছিলে নাই মাৰাথন দিছা ন? আজি যে আহিছা হাফ মাৰাথন দৌৰ প্ৰতিযোগিতাত যে অংশগ্ৰহণ কৰিছা কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে না? আগতে দৌৰিছা নিশ্চয়? অঁ তোমাক দেখিয়ে লাগে আগত পুৰা দৌৰিছা আৰু তুমি। ভালে আছে ছাৰ? অঁ এই আমাৰ মৰিগাঁও জিলাৰ SP ছাৰ বহুত ভাল লাগিছে লগ পাই। আৰু আজি যোনটো হাফ মাৰাথন দৌৰ প্ৰতিযোগিতা ছাৰ তাত ল'ৰা ছোৱালী যে অংশগ্ৰহণ কৰিছে আজি মৰিগাঁও জিলাত বহুত এটা ভাল লাগিছে। আৰু এইটো লৈ আপোনাৰ আজি যোনটো পৰিৱেশ এইটো লৈ আপোনাৰ কি মতামত ছাৰ? আমি আৰক্ষী শ্বহীদৰ সোঁৱৰণত হাফ মাৰাথন দৌৰ প্ৰতিযোগিতা আয়োজন কৰিছোঁ। হয় হয় ইয়াতে মানে পাৰ্টিচিপেণ্টছবিলাকৰ এক্টিভ মানে পাৰ্টিচিপেশ্যন ইয়াতে দেখা গৈছে। আমি যিটো যিমান ভাবিছিলোঁ তাতকৈ ডাবল ইয়াতে সংখ্যক ডাবল মানুহ প্ৰতিযোগী আহিছে। গতিকে ভাল লাগিছে আৰু ইয়াতে যুৱক যুৱতী সকলো আগবাঢ়ি আহিছে। ভাল ধৰণে পাৰ হ'ব আশা কৰোঁ। আৰু মৰিগাঁও ছাৰ মৰিগাঁও জিলাত আজি কিমান মানুহ হৈছে এটা আইডিয়া ছাৰ? হয় এতিয়াতো 400 ক্ৰছ কৰিলে ল'ৰা ছোৱালী মিলাই 400 ক্ৰছ কৰিছে। ছাৰৰ পৰা শুনা পাইছে যে 400 পুৰা জোচত যাব লাগিব। চাইছে পুৰা জোচত দৌৰি আছে চক একদম দেখা পাইছে। এতিয়া আমাক খুৰাও অংশগ্ৰহণ কৰিছে বহুত ভাল লাগিছে। আৰু একদম পুৰা জোচ দেখা। আজি দৌৰ প্ৰতিযোগিতা হোৱাটো কাৰণটো কি, উদ্দেশ্যটো কি? পুলিচ দিৱস উপলক্ষে এইটো দৌৰ প্ৰতিযোগিতা পাতিছে। বহুত ভাল লাগিছে এনেকুৱা পদক্ষেপ লোৱাৰ কাৰণে মৰিগাঁও ডিষ্ট্ৰিক্টত SP ছাৰে নতুন পদক্ষেপ লৈছে ভাল লাগিছে। আমাৰ মানে শ্বহীদ পৰিয়াল এটা মাতিছে 1995ত আমাৰ দাদা শ্বহীদ হৈছিলে। শ্বহীদৰ উপলক্ষে মানে আজি বেলেগ কিবা লিয়াকত আলী আনজাহান আলী 1995ত এইটো বকু ছয়গাঁৱত মানে বান্দা কাটাত এটা আলফা সংঘৰ্ষত মানে এটা হেৰি হৈছিলে শ্বহীদ হৈছিলে। ক'ত ক'ত বকু ছয়গাঁও তাতে আলফাই মাৰিছিলে বাংকাটাত। আচ্ছা আচ্ছা বাংকাটাত মাৰিছে। তাত মানে সেই থানাত আছিল বকু হেৰিত আছিল এই বাংকাটাত মানে ডিউটিত গৈছিল তাতে মানে ল'ৰাটো মানে শ্বহীদ হৈছে। আলফাই মাৰিলে তো সেইটো উদ্দেশ্য কৰি আজি মৰিগাঁও ডিষ্ট্ৰিক্টত মানে হাফ মাৰাথন দৌৰ প্ৰতিযোগিতা হৈছে। মানে শ্বহীদৰ পৰিয়াল হিচাপত আমাক মানে এই ল'ৰাটো পানী পিয়া লাগিছে এতিয়া বহুত পানী পিয়া লাগিছে দৌৰিব পৰা নাই। এতিয়া পুৰা মানে পিছফালে বহুত ল'ৰা ছোৱালী আছে আগত আহি গৈছে ল'ৰাটো পানী পিয়াত থাকিব পৰা নাই। ভাইটিক এতিয়া পানী দিবলৈ লৈছোঁ। এতিয়া লোৱা খাই লোৱা মুখতে খুলি লোৱা। অঁ এতিয়া চাইছে কি অৱস্থা। এতিয়া চাওক ঢালি লৈছে। এতিয়া কিমান যাব চাওক। এতিয়া ব্ৰইলাৰ মাংস মানে এতিয়া লৈ গৈ আছে। এতিয়া মানে যোনে জিকিব না মানে ব্ৰইলাৰ পুৰা খানা হ'ব আজি। চাওক চাওক গাইছে পানী পিয়া লাগিছে কেনেকুৱা ভাগৰ লাগে এতিয়া বাছ দিবা লাষ্ট ফাইনেল। এতিয়া চাওক ফাইনেল এতিয়া আহি আছে। এতিয়া একদম মানে লাষ্ট ফাইনেল আহি আছে। এতিয়া পালে আৰু ফাইনেলি এতিয়া চাওক ফাইনেলি পাই গ'ল। এতিয়া চাওক একদম মানে প্ৰথম আৰু তেওঁ প্ৰথম একদম মই ডাইৰেক্ট দেখাইছোঁ প্ৰথম একদম ডাইৰেক্ট সোমাই গ'ল। এতিয়া প্ৰথম এতিয়া এইজন হ'ল ছেকেণ্ড, এইজন ছেকেণ্ড পজিশ্যন, এইটো ছেকেণ্ড পজিশ্যন। ভাইটিয়ে বঢ়িয়া এক্সিলেণ্ট বঢ়িয়া মজা
একদম ডাইৰেক্ট ছেকেণ্ড আৰু এজন আহি আছে, মই দেখাই এতিয়া ভাইটি 3 নম্বৰ পজিশ্যনত আছে, পূৰা ফালিব লাগিব, স্পীড যোৱা অলপ, হ'ব স্পীড যোৱা, মিলাই যাবা। এতিয়া 3 নম্বৰ পজিশ্যন, 21 কিলোমিটাৰ নন ষ্টপ দৌৰা, ধেমালি কথা নহয় গাইজ। চাওক এয়া ৰূপালী মুণ্ডাই ফাৰ্ষ্ট পজিশ্যন পাইছে আজি হাফ মাৰাথন, আমাৰ মৰিগাঁও হাফ মাৰাথন দৌৰ প্ৰতিযোগিতাত ফাৰ্ষ্ট পজিশ্যন পাইছে, আৰু এই ল'ৰাজনে ছেকেণ্ড পজিশ্যন পাইছে। আৰু দেখা পাইছে তোমাৰ বিয়া হৈছে ন, এই চাওক বিয়া হৈছে গাইজ। চাওক এতিয়া ৰূপালী মুণ্ডা ছোৱালী এজনী আছে, মাই গড। চাওক গাইজ, মই ৰূপালী মুণ্ডাক মই একদম ডাইৰেক্ট কৈছোঁ যে এজনী বোৱাৰী, ৰূপালী মুণ্ডা এজনী বোৱাৰী, তেওঁৰ ল'ৰা ছোৱালীও আছে, তেওঁ ফাৰ্ষ্ট পজিশ্যন পাইছে। এজন ল'ৰা থকাৰ স্বত্তেও তেওঁ ফাৰ্ষ্ট পজিশ্যন পাইছে ৰূপালী মুণ্ডাই। চাওক ল'ৰা ছোৱালী থকাৰ স্বত্তেও আজি বোৱাৰীয়ে যে ফাৰ্ষ্ট পজিশ্যন পাইছে, এইটো আমাৰ অসমৰ মৰিগাঁৱৰ কাৰণে নহয়, পূৰা অসমৰ কাৰণে গৌৰৱ। আৰু তেওঁ পাইছে ছেকেণ্ড পজিশ্যন। চৰাইদেউ ঘৰ, ল'ৰা ছোৱালী আছে, বোৱাৰী ফাৰ্ষ্ট পজিশ্যন পাইছে, প্ৰেক্টিচ কৰি আছে। এইবিলাক হ'ল মানে একচুৱেলি মানে কৰ্ম, এইবিলাক মনৰ পৰা কৰ্ম, মানে দিলছে। যদি কোনোবাই মনৰ পৰা বিচাৰে তেতিয়াহে এই সফলতাটো পোৱা যায়। ফাৰ্ষ্ট পজিশ্যন যে পালা, ইয়াত তোমাৰ ইমান যে সফলতা যে কৰিলা আজি যোনটো প্ৰথম প্ৰাইজ বা চাৰ্টিফিকেট যিয়ে পাবা আৰু সন্মান, তুমি ইমানখিনি পোৱাৰ ৰহস্যটো কি? একচুৱেলি তুমি যে সফলতা পোৱাৰ কাৰণটো কি কোৱাচোন? আগতে দৌৰিছিলা? দৌৰিছোঁ আগতে দৌৰিছোঁ, যোৱা বছৰ ইয়াতে দৌৰিছিলোঁ, মই ছেকেণ্ড পজিশ্যন পাব সমৰ্থ হৈছিলোঁ। হয়, এবাৰ ভাবিলোঁ এবাৰ পাতিছে যেতিয়া মোৰ নিজৰ ডিষ্ট্ৰিক্টতে, মই নিজৰ ডিষ্ট্ৰিক্টৰ সন্মানটো আগুৱাই নিবৰ কাৰণে মই যথেষ্ট কষ্টও কৰিছোঁ, আৰু বিশেষকৈ আপুনিও সহায় দিছে, ৰাইজেও সকলোৱে সহায় সহযোগিতা আগবঢ়ায়। মই প্ৰথম চান্স লাভ কৰিবলৈ মই তেনেকুৱা হোৱা নাই, জাষ্ট পানী বটল দিছোঁ আৰু জোৰ দিছোঁ, সেইখিনিয়ে বহুত সেইটো সময়তে।